নমস্কাৰ, মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে আগলৈ মোৰ নতুন ভিডিঅ' পাই থাকিবৰ বাবে ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। আজি মই এটা মটনৰ স্পেচিয়েল ৰেষ্টুৰেণ্টৰ ৰেচিপি লৈ আহিছোঁ। সেইটো ৰেষ্টুৰেণ্টত ডান চক বুলি কয়। তাৰ বাবে আমি কি ল'লোঁ, কেনেকৈ ল'লোঁ আহক দেখুৱাওঁ। এতিয়া প্ৰথমেই মই লৈছোঁ 10 ফুটা নহৰু, 1 ইঞ্চি আদা, 3টা শুকান জলকীয়া, 2টা কেঁচা জলকীয়া, 1 চামুচ গোটা ধনিয়া আৰু 1 চামুচ গোটা জিৰা। আপোনালোকে গোটা ধনিয়া নাথাকিলে পিছত আপোনালোকে ধনিয়া পাউডাৰো দিব পাৰে। এতিয়া এই সকলোখিনি মই এটা মিক্সিত পিচি একেলগে এটা পেষ্ট বনাই ল'ম। এতিয়া মই ল'লোঁ 2টা ডাঙৰ চাইজৰ পিঁয়াজ। এতিয়া এটা পিঁয়াজ মই দীঘলকৈ মিহি মিহিকৈ কাটি ল'লোঁ আৰু এটা পিঁয়াজ ডাঙৰকৈ কাটি ল'লোঁ। মই ছাগলী মাংস 250 গ্ৰাম লৈছোঁ। এইখিনি ভালকৈ ধুই ইয়াতে অলপ কেঁচা মিঠাতেল দি দিম। এতিয়া 1 চামুচ হালধি দিলোঁ, জোখ অনুপাতে নিমখ দিলোঁ, 1 চামুচ মটন মছলা দিলোঁ। আপোনালোকে মিট মছলাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া 1 চামুচ ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি কালাৰৰ কাৰণে, আৰু আধা চামুচ কিটচেন কিং মছলা দিলোঁ। এতিয়া বটি ৰখা পেষ্টখিনি ইয়াতে দি দিলোঁ। মই ইয়াত গোটা ধনিয়া ব্যৱহাৰ কৰিছিলোঁ, আপোনালোকক দেখাইছিলোঁ। যদি আপোনালোকে গোটা ধনিয়া ব্যৱহাৰ নকৰে তেতিয়াহ'লে ধনিয়া পাউডাৰ ইয়াত দি দিব পাৰে। এতিয়া এইখিনি ভালকৈ মঠি ল'ম। আপোনালোকে এইখিনি সানোতে ভালকৈ সানিব যাতে মছলাখিনি ভালকৈ সান খাই যায়। এয়া মোৰ হৈ গ'ল সনা। মই এটা বস্তু দিবলৈ পাহৰি গৈছিলোঁ, যিটো পিঁয়াজ ডাঙৰকৈ কাটি ৰাখিছিলোঁ সেই পিঁয়াজখিনি ইয়াত দি দিছোঁ আৰু লগতে 1 চামুচ গৰম মছলাৰ পাউডাৰ দি দিছোঁ। এতিয়া আকৌ এইখিনি ভালকৈ সানি ল'ম। আপোনালোকে হাতৰেও সানিব পাৰে। সানি পেলাই মই ইয়াক 1 ঘণ্টাৰ বাবে ৰাখি থ'ম। এই আমাৰ সনা হৈ গৈছে। এতিয়া এটা কেৰাহীত তেল গৰম কৰি তাত 1 চামুচ চেনি দি দিলোঁ। এতিয়া চেনিখিনিৰ কাষটো ৰঙা হৈ অহাত তাত মই তেজপাত এটা দি দিলোঁ আৰু কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ, যিখিনি দীঘলকৈ কাটি ৰাখিছিলোঁ এটা পিঁয়াজ। এতিয়া এইখিনি আমি কম জুইতে 2 মিনিটৰ বাবে ভাজি ল'ম। মই এতিয়া এটা মিডিয়াম চাইজৰ বিলাহী লৈ ল'লোঁ। বিলাহীটো এনেকৈ সৰুকৈ কাটি ল'লোঁ। এতিয়া পিঁয়াজখিনি আমাৰ এনেকৈ ব্ৰাউন কালাৰ হ'বলৈ আৰম্ভ কৰোঁতে আমি সেই কাটি ৰখা বিলাহীটো তাতে দি দিলোঁ। দি পেলাই এতিয়া ইয়াক আকৌ ভাজিম। ইয়াতে অকণমান নিমখ দি দিব পাৰে, তেতিয়া বিলাহীটো সোনকালে গলি যাব। অকণমান সময় ঢাকি ৰাখিম, ঢাকি ভাজিম, মাজে মাজে কিন্তু লৰাই থাকিব লাগিব। এয়া আমাৰ বিলাহীখিনি সিজিছে, প্ৰায় গলিয়ে গৈছে। এতিয়া আমি ইয়াতে আমাৰ যিখিনি মাংস সানি ৰাখিছিলোঁ সেই মাংসখিনি দি দিম। এতিয়া মাংসখিনি ভালকৈ মিক্স কৰি পেলাই আমি ইয়াক এনেকৈ ভাজিম। এটা কথা মনত ৰাখিব যাতে ইয়াত পানী নিদিয়ে, কাৰণ আমি এইটো এনেকুৱাকৈ ভাজিম যিটো সময়ত পানী দিয়াৰ যিটো সময় আহিব সেই সময়তে আমি মাংসখিনি ৰখাই দিম। তো এইটো এতিয়া ঢাকনা দি পেলাই আমি আধা ঘণ্টাৰ বাবে ভাজিম। তো মাজে মাজে 5 মিনিটৰ মূৰে মূৰে লৰাই থাকিম। আৰু ইয়াত আলু ব্যৱহাৰ নকৰিব, আলু দিলেও বেয়া লাগিব। এইদৰে আমি আধা ঘণ্টা ভজাৰ পিছত মাজে মাজে লৰাই আছিলোঁ 5 মিনিটৰ মূৰে মূৰে। এতিয়া আমাৰ মাংসখিনি ভালকৈ ভাজ খাই গৈছে, তেলখিনি শুকাইছে। এতিয়া আমি এনেকৈ ইয়াক গেছটো বন্ধ কৰি ৰাখি দিম। এয়া চাওক আমাৰ মাংসখিনি কি সুন্দৰ কালাৰ এটা আহিছে। আনফালে মই 1 মুঠি কাজু আৰু 1 মুঠি মগজ তিয়াই ৰাখিছিলোঁ, এতিয়া সেইখিনি টুকি লৈছোঁ। আৰু 1 ইঞ্চি আদা, 10 ফুটা নহৰু, 2টা কেঁচা জলকীয়া আৰু 5টা ইলাইচি লৈ লৈছোঁ। ইলাইচিটোৰ বাদে বাকী গোটেইখিনি বস্তু এতিয়া আকৌ আমি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ পেষ্ট বনাই ল'ম। খালি মনত ৰাখিব ইলাইচিটো বেলেগে গুড়ি কৰিব লাগিব। আৰু আপোনালোকৰ হাতত যদি ইলাইচি পাউডাৰ থাকে তেতিয়াহ'লে এই ইলাইচিটো নিদি পেলাই ইলাইচি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। এয়া আমাৰ মগজ, কাজু, আদা, নহৰু, জলকীয়াৰ পেষ্ট ৰেডি হৈ গ'ল। আনফালে এনেকৈ এইদৰে মই মিহিকৈ ইলাইচিকেইটাও পিচি ল'লোঁ। এতিয়া এটা মই কুকাৰ গৰম কৰি পেলাই তাত মই অলপমান ৰিফাইন তেল দি দিলোঁ, লগতে 2 চামুচ ঘিউ দি দিম। এতিয়া এইখিনি গৰম হোৱাত মোৰ কাজু মগজৰ যিটো পেষ্ট আছিলে পেষ্টটো ইয়াতে দি দিম। আমাৰ মিক্সিতে যিখিনি কাজু মগজ ৰৈ গৈছিলে, লাগি আছিলে যিখিনি, সেইখিনি অকণমান গাখীৰ অকণ দি পেলাই ভালকৈ মিক্স কৰি পেলাই ইয়াতে দি দিলোঁ। দি পেলাই এতিয়া এইখিনি ভালকৈ লৰাব লাগিব। আৰু এটা কথা মনত ৰাখিব, এইটো যাতে এৰি নিদিয়ে, নহ'লে ধৰি যাব। এইটো এইদৰে 1 মিনিট ভজাৰ পিছত লৰাই কম জুইতে ভাজিব। এইদৰে 1 মিনিট ভজাৰ পিছত ইয়াত জোখ অনুপাতে গাখীৰ দিব লাগিব। গাখীৰ খুব বেছি নহয়, অলপমান গাখীৰ দি পেলাই ইয়াৰ তেলটো ওপৰলৈ অহালৈকে ইয়াক ভাজিব লাগিব।
গাখীৰখিনিৰ লগতে অলপ ক্ৰীম দিব লাগে, কিন্তু মোৰ ক্ৰীম নাই কাৰণে দিয়া নহ'লে। এইদৰে কম জুইতে ভালকৈ মিক্স কৰি পেলাই আমি এইখিনি ভালকৈ ভাজিম। এইখিনি সিজাওঁতে এটা কথা মনত ৰাখিব, যাতে মাজে মাজে ঘনাই ঘনাই চাই থাকে, নহ'লে এইখিনিতো আকৌ তলটো ধৰি যাব। এইখিনি আধা সিজোৱাৰ পিছত এতিয়া মই ইলাচি যিখিনি বটি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। আপোনালোকে ইলাচি পাউডাৰ থাকিলেও ইয়াৰ সলনি ইলাচি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু মোৰ লকডাউনৰ বাবে মই আগতে কৈছোঁ ক্ৰীম দিব লাগে গাখীৰৰ লগতে, কিন্তু লকডাউনৰ বাবে মোৰ ক্ৰীম যোগাৰ কৰিবলৈ অলপ নোৱাৰিলোঁ। তো আপোনালোকে ইয়াতে ক্ৰীমটো দি দিব গাখীৰৰ লগতে, তেতিয়া খাই পেলাই বেছি সোৱাদ পাব। এতিয়া এইখিনি মই প্ৰেছাৰ কুকাৰ ঢাকনাটো দি পেলাই ঢাকি পেলাই সিজাম, কিন্তু ঘনাই ঘনাই লৰাই থাকিব যাতে তলটো ধৰি নাযায়। এতিয়া চাওঁ আহক আমাৰ এইখিনি সিজিছেনে নাই। এয়া আপোনালোকে দেখিছে তেলটো ওপৰলৈ আহি গৈছে, মানে এইখিনি ভালকৈ সিজি গৈছে। এইখিনি সিজাৰ আগমুহূৰ্তত অলপ কচুৰি মেথি পাত দি দিব, তেতিয়া আৰু ভাল লাগে, গোন্ধটো আৰু ভাল লাগে, কিন্তু মোৰ হাতত নাছিলে সেইকাৰণে দিব নোৱাৰিলোঁ। এতিয়া আমি ইয়াতে ভাজি ৰখা মাংসখিনি দি দিম। এতিয়া আমাৰ মাংসখিনি চাওক কি ধুনীয়াকৈ শুকাই গৈছে, এইখিনি এতিয়া তাত দি দিম। এতিয়া এইখিনি মাংসখিনি আমি ইয়াত দি দিলোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া আমি ইয়াতে জোখ অনুপাতে পানী দি দিম। এতিয়া এইখিনি ভালকৈ লৰাই লৈ পেলাই আমি প্ৰেছাৰ কুকাৰত 2টা চিটি মৰাই ল'ম। আগতে যিহেতু আধা ঘণ্টা মাংসখিনি ভাজি ৰাখিছোঁ, তো আমাৰ বেছি চিটিৰ দৰকাৰ নাই, সেইকাৰণে মই 2টা চিটি মৰাই ল'ম। এতিয়া কেৰাহীটো আপোনালোকে বনাব পাৰে, কিন্তু চিটি মাৰি দিলে সোনকালে হৈ যায়, সেইকাৰণে মই চিটি মৰাই দিছোঁ, প্ৰেছাৰ কুকাৰতে বনাইছোঁ। এয়া আমাৰ হুইচেলটো গ'ল, এতিয়া খুলি চাওঁ। এয়া আপোনালোকে দেখিছে কি সুন্দৰ ৰং আহিছে। এতিয়া এইখিনি মই আকৌ এটা কেৰাহীত বাকি পেলাই আকৌ উতলাম, গ্ৰেভি হ'বলৈ দিম। আপোনালোকে প্ৰেছাৰ কুকাৰটো উতলাব পাৰে, কিন্তু কেৰাহীত দিলে কি হয় জোখটো ভালকৈ পায়, আৰু সেইকাৰণে মই কেৰাহীত দি পেলাই আকৌ উতলাম। এয়া মই প্ৰেছাৰ কুকাৰৰ পৰা কেৰাহীত দি দিলোঁ, দি পেলাই এতিয়া মই গেছটো ফুল জুইত অন কৰি ল'ম। অন কৰি পেলাই এইখিনি ভালকৈ উতলাম। যিমানখিনি আপোনালোকক গ্ৰেভি লাগে, এইটো অলপ বেছি পানী থাকিলে বেয়া লাগে, অলপ গ্ৰেভি হ'ব লাগে। তো এইটো গ্ৰেভি হোৱাৰ পিছত ধুনীয়াকৈ গেছটো বন্ধ কৰি নমাই থ'ম। এয়া আমাৰ আঞ্জা হৈ গৈছে। এইখিনি ঠাণ্ডা হৈ গ'লে আৰু শুকাই যাব। তো ইয়াতে মই অলপ কচুৰি মেথি দিব লাগিছিলে, কিন্তু মোৰ হাতত নাই, মই আগতেই কৈছোঁ। ইয়াতে আৰু অলপ আপোনালোকে কচুৰি মেথি দিব, দি পেলাই 1 মিনিটৰ পিছত গেছটো বন্ধ কৰি দিব। মোৰ আঞ্জা হৈ গ'ল, এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। এয়া মোৰ মটন ডানচক ৰেডি হৈ গ'ল পৰিৱেশনৰ বাবে। আপোনালোকেও বনাওক, খাওক, মোক ক'ব কেনেকুৱা পালে। এইটো খুবেই টেষ্টি হয়। খালি এটা কথা মনত ৰাখিব, এইটোত জ্বলাটো অলপ বেছিকৈ লাগে, নহ'লে মিঠা মিঠা লাগিব। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। পুনৰ লগ পাম আন এক ৰেচিপিৰ সৈতে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।